ভাল আজি মই ইমান ভিডিঅ'লৈ আপোনালোকক লাগ কৰিছোঁ আৰু মই কৈ আছোঁ প্ৰতিটো ভিডিঅ'তে যে মই নতুনকৈ ক'ত আহিছা ক'ত ল'ৰা একদম তাৰ পৰা আহিছোঁ নতুনকৈ ভিডিঅ' বনাইছোঁ চেনেল খুলিছোঁ তো ছাবস্ক্ৰাইব কৰি দিব বুলি কওঁতে এতিয়া 42টা হৈছে আৰু আপোনালোকে কৰি দিয়কচোন ভিডিঅ'টো চাই পিনি ধৰক ছাবস্ক্ৰাইবটো কৰি দিলে মনটো ভাল লাগে ন তেতিয়া ধৰক মানুহৰ আগত ভিডিঅ' কৰিবলৈ অলপ লাজ বোলা বস্তুটো নাথাকিব সেইখিনি আৰু নিদিয়া মোক ভিডিঅ' কৰিব নিদিয়ে মুখৰ আগত ৰখি দিছে বেটাৰে বস্তু গোটেই উলট পালট কৰি আছে আপোনালোকক মই দেখুৱাইছোঁ মোৰ এইবিলাক ক্ৰীম কিবাকিবি থোৱা বস্তুৰ পৰা গোটেই বস্তু মানে পেলাই এটা কৰি পেলালে সেইটো কাম আৰু এইটো চুই থাকিব পালে মানে তাক আৰু একো নালাগে আমনিও নকৰে এনেকৈ খেলি থাকিব বস্তুখিনি যেতিয়া পেলাই হ'ব নহয় তেতিয়া কিন্তু সেইটো বস্তু নুচুৱে আৰু সিহঁতৰ কামেই আৰু কি কৰিম উপায়টো নাই ন সেনেকুৱাই আৰু ধৰক এতিয়া ল'ৰা ছোৱালী তুলিলে কৈ থাকে যে ডাঙৰ মানুহবিলাকে নিজে যেতিয়া পাবি তেতিয়া গম পাবি এনেকৈ যে কয় সেইখিনি এতিয়া আমি আহি আছোঁ পথাৰত আমাৰ কঠীয়া পাৰিছে আজি বলক চাই আহোঁ লগতে আমাৰ পুখুৰী ইয়াত দেখিছে মাছে কলপাত কেনেকৈ খাই আছে সেইখিনি এদাই হ'ল আৰু এইখিনিৰ সেই আধা আছে খাই আছে বলকটো গৈ চাই আহোঁ পানীৰ তলত সেই কলগছখিনি দেখি ইমান ধুনীয়া লাগিছে আমাৰ মানে এইটো পানী তোলাৰ মেচিনটো বেয়া হ'ল মটৰটো সেইটো কাৰণে আকৌ এইটো ভাড়াত আনিবলগীয়া হৈছে কঠীয়া সিঁচিবৰ কাৰণে যিহেতু আমাৰ ইয়াৰ মাটিবিলাক বাম মাটি হয় বৰষুণ দিছে যদিও মানে পথাৰত তেনেকৈ পানী হোৱা নাই ফিচাৰীতে ধৰক দেখিছে কিমান পানী হৈছে এয়া কঠীয়া ধান এনেকৈ সিঁচি আছে বন ওলাই থাকিলে আৰু তেনেকৈ পাৰি দিছোঁ উপায় নাই আৰু এতিয়া আমি পথাৰৰ পৰা আহিলেতো আমাৰ কুঁৱাটো পানীখিনি ৰঙা ইমান চফা নহয় পথাৰখন ইমান ধুনীয়া লাগিছে ল'ৰাক মায়ে কোচতে লৈ গৈ আছে মানে দূৰ আছে যে মই ইমান দূৰ কোচত নিবও নোৱাৰোঁ মায়েও নোৱাৰে কোচত সেইটো কাৰণে পিঠিতে এনেকৈ বান্ধি লৈছে আৰু আমি ইফালে পথাৰেদি শ্বৰ্টকাট মাৰিছোঁ এইফালে তেনেকৈ যাব পৰা সুবিধা নাই এনেকৈ পথাৰেদিয়ে যাব লাগে এনেকেই ৰাস্তা আছে সেইটো আমাৰ এইফালেদি এনেকৈ আছে বেলেগেদি আহিলে মানে পকা ৰাস্তা আছে আমাৰ সেইফালেদি ঘূৰি যাবলৈ বহুত দূৰ হ'ব সেইটো কাৰণে আমি এনেকৈ খোজকাঢ়ি আহিছোঁ যেতিয়া আপোনালোককো জেগাবিলাক দেখুৱাম বুলি এনেকৈ এইফালেদি আহিছোঁ আৰু ওচৰো হয় আৰু কি হ'ল কেমেৰাটো বহুত লৰিছে ভিডিঅ'টো ইমান ভাল হোৱা নাই মানে খোজকাঢ়ি অহা হৈছে যে এইফালে ৰ'দ সেইটো কাৰণে কেমেৰাটো গাঁওখন মানে দেখিবলৈ বহুত ধুনীয়া লাগে কিন্তু মোৰ এতিয়া কেমেৰা কৰাটো ভাল নহ'লে যে সেইটো কাৰণে কপি গৈছে কিন্তু দেখি বহুত ভাল লাগে মানে পানী ইফালে নলা এটা আছে নলাটোৱেদি এনেকৈ পানী গৈ আছে সেইফালেদি আপোনালোকে আগত আৰু পাব এতিয়া আৰু আগলৈ গৈ থাকোঁ কি দেখোঁ চাই যাওঁ ব'লা এইটো নলাটো পানী দেখিছে এইটো বহুত দূৰলৈকে আছে মানে মইতো গোটেইটো দেখুৱাব নোৱাৰিমেই আপোনালোকক এইটোৱেই নলাটো এইটো নলাটো চব ভালকৈ এইটো নলাটো বহুত দূৰলৈকে আছে নলাটো যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম
এইটো আগলৈ বহুত মানে নদী লিখিয়াকৈ আছেগৈ নলাৰ পৰা গৈ পিনি আগৰডোখৰ মানে বহুত বহল আমাৰ এইটো ছাইডলৈ অলপ ঠেক হৈ থাকিলে মানুহবিলাকে পুতিছে নে কি নাজানো বাৰু ইমানখিনি এইটো কিবা দালিৰ খেতি কৰিছে দালিৰ গছ ৰুইছে এনেকৈ এই গাঁওখনৰ নামটো হৈছে তাদুনিয়াত এতিয়া ইয়াত আছে LP স্কুল ME হাই গোটেই তিনিখনেই আছে মই বাৰু তেনেকৈ অহা নাই আগত আজিয়ে দেখিলোঁ এয়া আমি পাই গ'লোহি আমি য'ত আহিছিলোঁ তাত সেইখন এঘৰ মিচিং মানুহৰ ঘৰ হয় এতিয়া মই এনেকৈ কৰি খটখটি তেনেকৈ বগাই পোৱা নাই জপৰত আজি প্ৰথম বগাইছোঁ সেয়া উঠিবলৈ অলপ ভয় লাগিছিলে প্ৰথমতে তাৰপিছত পাৰিলোঁ আৰু আকৌ যাবা আহা ভিতৰটো আকৌ চাই আহিম ব'লা যোৱাখন মাজতে আছে এইটোৱে ঘৰটো এনেকৈ কৰি বনাই আছে সম্পূৰ্ণ হোৱাগৈ নাই ল'ৰা সেই বুকুচাতে টোপনি গ'লগৈ আৰু এহেঁতৰ ইয়াতকৈ সৰু হ'ব অলপ আমাৰ ল'ৰাতকৈ দুমাহমানৰ সৰু হ'ব বহিব পাৰিছে আৰু তেনেকৈ খেলি আছে এইটোৱেদি এনেকৈ নামে মানে মই আকৌ নেজানো কেনেকৈ নামিব লাগে এনেকৈ এতিয়া আমি বহি আছোঁ আৰু আমাৰ ল'ৰাও উঠি গ'ল খেলিব লাগিছে লগৰীয়া পাইছে খুব খেলিছে আৰু দুইজনে দাদা কাম নাইকিয়া হৈছে আমাৰ খেলিব লাগিলে
এইটো দুইটা এনেকৈ কৰি বহুত সময় খেলিলে। আমাৰ ল'ৰাই খালি ইমান হেৰি কৰা নাই, সি বেছিকৈ চিঞৰিছিলে। আমাৰ মানে ডাঙৰকৈ চিঞৰিলে ভয় কৰে অলপ, ঘৰত তেনেকৈ কোনো নিচিঞৰে, সেইটো কাৰণে অলপ ভয়ো কৰি আছোঁ। আছে আহক এইবাৰ আমি ভিতৰলৈ যাওঁ, ভিতৰতনো কেনেকুৱা চাই আহোঁ ব'লক। এইকেইটা এনেকৈ ৰুম, এইটো এটা খোৱা ৰুম আৰু এনেকৈ বস্তু থৈ দিছে তলতে, কিবা পাৰি লৈ বিচনা আছে। এফালে পাকঘৰ, ইয়াত থাকিবা, পাকঘৰ মাজতে থাকিবা নেকি? আমাৰ কাৰণে ভাত বনাই আছে, ভাত খাই যাব কৈছে, থাকিবা। সেয়াই আৰু ভাত বনোৱা ইফালে যিখন অকণমানকৈ চালি এখন তাত মানে কাঁহী বাতি ধুৱে বোলে, লাগি ধৰিছে কাপোৰ। আৰু এইফালে পাছফালৰ দৰ্জা, সেইটো এইখন ভাত বনোৱাৰ ইফালে যিখন বেৰ ওলাই আছে তাতে মানে কাঁহী বাতি ধোৱা জেগা সেইটো। আৰু এইডোখৰত ভাত বনাই আছে এনেকৈ মাজতে। ভালেই লাগিছে বাৰু থাকি পিনি, খালি গৰমটো বেছি, মানে ঘৰটো চাপৰ যে, গৰমটো অলপ বেছিকৈ লাগে। সেইটো লোৱা দেখিছা, ইয়াক মোবাইল লাগে, মোবাইল লাগে, মোবাইল লাগে, হৈ যাব। ডেইলি কৰিলে আমিও খাই লৈ এতিয়া ঘৰলৈ আহি আছোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। हाथ मोलाई दिया ना ओ गाने ती गुआना ना खपुन हेराले किनिबा